কি খবৰ আপোনালোকৰ? আটাইৰে ভাল চাগে? কিয় বুলি নুসুধো এবাৰ। উত্তৰ নাপালে দুখ লাগে। বিয়াৰ বতৰত বিয়াৰ কথাই পাতোঁ। এনেও ফেচবুক বিয়া ঘৰ হৈ আছে। ইমান খৰচ কৰি বিয়াবোৰ পাতে, গোটেই জীৱন যেন বিয়ালৈকে সাঁচে। বিয়াবোৰ আজিকালি ডাঙৰকৈ পাতিছে। ৰাইজে ফ্ৰীতে ডক্কচি খাব। ছ'চিয়েল মিডিয়া বন্ধ হৈ গ'লে বিয়াৰ খৰচ কিন্তু বহুত কমি যাব। হালদি, মেহেন্দি, সংগীত, বিদায়ী ইমানবোৰ নীতি নিয়ম ক'ত পায়? দাদাই বুজাইছে, হিৰো বাইদেউহঁতে হিন্দী চিৰিয়েলবোৰ কি এনেয়ে চায়? দামী গাড়ীত আহে ষ্টাইলিছ মানুহ, খানাৰ প্লেট লৈ 1 ঘণ্টা নুঠে। লাখ লাখ টকা বিয়াতে উৰায়, সেইবোৰ বিয়াতে আকৌ বাতি ছেট উঠে। হোমৰ গুৰিত চিনিবই নোৱাৰি। দেও কোনজন, নিয়ম কাৰ? একেটা নিয়মকে 3 বাৰ কৰোৱায়। দেউতকৈ উস্তাদ ফটোগ্ৰাফাৰ। ডিজে নাইট, বেচেলৰ পাৰ্টিত খাই লৈ নাচি বলিয়া হৈ যায়। এসপ্তাহ জোৰাই বিয়াখন পাতে, বিয়ানাম এষাৰো শুনিবলৈ নাই। এটা বস্তু যে একদম ভাল নাপাওঁ, মেহেন্দি আঁকোতে যে ফুলবোৰ পিন্ধে, অলপ বেছিয়ে লোকেল চাগে মই। সেইবোৰ দেখিলে কিবা বুকুখন বিন্ধে। পাটৰ কাপোৰযোৰো সাৰি নগ'ল, লেহেংগা বনাই বৰবাদ দিলে। চুট টাই পিন্ধা দৰাৰ লগতহে সেয়ে চাগে তেওঁলোকৰ মনটো মিলে। বিয়াবোৰ দেখিলে এনেকুৱা লাগে অসমখন সুখী চহকী ঠাই। উৎসৱ পাৰ্বণত মাতাল ৰাজ্য, দুখ অভাৱৰ চিনেই নাই। অৱশ্যে কিছুমান নিয়ম আজিকালি নোৱাৰি। বিয়া বাৰুৰ ক্ষেত্ৰত কথাটো হয়, কিন্তু পৰাখিনিতো ভালকৈ কৰা। মানুহৰ কথালৈ কিয় কৰা ভয়? মানুহে খাব, বদনাম গাব, ভালবোৰ পাহৰি বেয়াবোৰ ক'ব। অসমীয়াগিৰি যদি বিয়াতে নেদেখাওঁ, নিয়মবোৰ এনেকেই নোহোৱা হ'ব। আগলৈ যেতিয়া আমাৰ সন্তানে অসমীয়া বিয়া কি ইউটিউবত চাব, ৰাজস্থানী নিয়মৰ অসমীয়া বিয়া চাই, তেতিয়া দুখ লাগিলে কোনে ৰিস্ক ল'ব?